নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 অসমীয়া কিতাপৰ গুৰু দক্ষিণা নামৰ তোমালোকৰ যিটো লেছন আছে লেছনটোৰ কমপ্লিট প্ৰশ্নৰ উত্তৰৰ সম্পৰ্কে। গতিকে তোমালোকে যদি প্ৰশ্নৰ উত্তৰখিনি বিচৰা তেনেহ'লে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। আজিৰ এই ভিডিঅ'টোত তোমালোকে গুৰু দক্ষিণাৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ পাই যাবা। অ'কে, চ' 1 নম্বৰ প্ৰশ্নটো মন কৰা। ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত 200% আহিবই। অ'কে, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, গতিকে পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি। উত্তৰ লিখিবা, ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। অ'কে, নালন্দা আৰু তক্ষশিলা নাম কেইটা মনত ৰখাই থৈ দিবা। অ'কে, খ নম্বৰ প্ৰশ্ন, লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল? উত্তৰ লিখিবা, লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। অ'কে, চ' আই থিংক তোমালোকে এই দুটা প্ৰশ্নৰ উত্তৰ বুজি পালা। নেক্সট কুৱেশ্যনটো মন কৰা, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি? উত্তৰত লিখিবা, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম হ'ল বেদকণ্ঠ। অ'কে, নামটো তোমালোকে মনত ৰখাই থৈ দিবা। নেক্সট কুৱেশ্যন, ছাত্ৰসকলে এবছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল? উত্তৰত লিখিবা, ছাত্ৰসকলে, ছাত্ৰ মিনছ হোৱাট? ছাত্ৰ মিনছ ষ্টুডেণ্ট, মানে ছাত্ৰ মিনছ ছাত্ৰ। অ'কে, ইয়াত আকৌ তোমালোকে অলপ কনফিউজন নাযাবা, মানে ছাত্ৰ মানে কি ক'লে এইটো কনফিউজন নাযাবা, মানে ছাত্ৰ মিনছ ছাত্ৰ। অ'কে, ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ এবছৰত একোবাৰকৈ নগৰলৈ যাব লগা হৈছিল। তাৰমানে আগতে কি হৈছিলে, গুৰু দক্ষিণা হিচাপে মানে কি হৈছিলে, য'ত নেকি ল'ৰা ছোৱালীবিলাক পঢ়ি আছিলে সেই টিচাৰজনে তেওঁলোকক চহৰলৈ গৈ পিনে মানে খুজি মাগি আনি যি পায় গুৰুদেৱক দিবলৈ কৈছিল। মানে আগতে ছিষ্টেমটো তেনেকুৱা আছিল। আজিকালিও তোমালোকে স্কুলত ফিজ দিব লাগে নহয় জানো, কিন্তু আগতে তেনেকুৱা নাছিল, মানে তেনেকুৱাই আছিল, বাট মানে তেওঁলোকে খুজি মাগি আনিবলগীয়া হৈছিল, আৰু তেওঁলোকে পইচানো ক'ত পাব নহয় জানো। অ'কে, আই থিংক তোমালোকে বুজি পাইছা প্ৰশ্নৰ উত্তৰবিলাক। অ'কে, আমি নেক্সট প্ৰশ্নটোলৈ মুভ কৰোঁ। গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰে গ্ৰহণ কৰিব নোৱাৰিলে? উত্তৰ লিখিবা, গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰথম নম্বৰ প্ৰশ্নটো মন কৰা, প্ৰকৃত গুৰু দক্ষিণা কোনে দিব পাৰিলে? উত্তৰত লিখিবা, প্ৰকৃত গুৰু দক্ষিণা সত্যব্ৰতে দিব পাৰিলে। মানে তাতে যিমানখিনি ষ্টুডেণ্ট আছিল, যিমানখিনি ছাত্ৰ আছিল, তেওঁলোকৰ ভিতৰত কেৱল মাত্ৰ সত্যব্ৰতেহে প্ৰকৃত গুৰু দক্ষিণা দিব পাৰিলে। নেক্সট কুৱেশ্যনটো মন কৰা, চমু উত্তৰ দিয়া। ক, গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল? উত্তৰ লিখিবা, গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কৈছিল যে মই বুঢ়া হৈ আহিছোঁ আৰু উপাৰ্জন কমি আহিছে, গতিকে তহঁতে মোক ধন সোণ গোটাই দে হওক। তাৰমানে গুৰুদেৱে ছাত্ৰ ছাত্ৰীসকলক, মানে ছাত্ৰসকলক, তেওঁৰ শিষ্যসকলক ওচৰলৈ মাতি আনি পিনে ক'লে যে কি মই বুঢ়া হৈ আহিছোঁ আৰু মোৰ উপাৰ্জন মানে টকা পইচা ইনকামো কমি আহিছে, গতিকে তহঁতে মোক ধন সোণ, ক'ৰবালৈ গৈ ধন সোণ মোৰ বাবে গোটাই আনি মোক দে। এনেকুৱা ধৰণে গুৰুদেৱে শিষ্যসকলক কৈছিলে। নেক্সট কুৱেশ্যন, ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল নতুবা আগবঢ়াইছিল? উত্তৰত লিখিবা, ছাত্ৰসকলক মানে শিষ্যসকলক গুৰুৱে কোনেও নেদেখাকৈ গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী হাউদ গ'লে ততালিকে তাৰ পৰা যি ধন সোণ পায় তাক লুটি ধন গোটাই অনাৰ পৰামৰ্শ দিছিল। অ'কে, চ' এইটো এটা খুব বেয়া কাম, মানে গুৰুদেৱে প্ৰমাণ কৰিছিলে একচুৱেলি এইটো যে ইহঁতি কৰিব পাৰে নে নোৱাৰে, ইহঁতক মই যিটো শিক্ষা দিলোঁ সেই শিক্ষাটো ইহঁতে বুজি পালে নে নাপালে সেইটোকে গুৰুদেৱে প্ৰমাণ চাইছিলে। মানে বুজি পাইছা? এতিয়া কি কৈছিলে ইয়াত চোৱা, মানে ছাত্ৰসকলক গুৰুৱে কোনেও নেদেখাকৈ এজোপা গছৰ কিনাৰত ৰখি থাকিব কৈছিলে, আৰু যদি সেইফালে কোনোবা যদি ধনী মানুহ পাৰ হৈ যায় তেনেহ'লে তেওঁৰ পৰা সেইবিলাক লুটি পেলাই মানে নিজে কাঢ়ি পিনে লৈ আনিবলৈ কৈছিলে। নেক্সট কুৱেশ্যনটো মন কৰা, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে? উত্তৰত লিখিবা, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কিৰিলি পাৰি যাবলৈ ওলাল। নেক্সট,
গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে উত্তৰ লিখিবা গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে যে পৃথিৱীৰ এনে ঠাই নাই য'ত ঈশ্বৰ নাই ওকে এই পৃথিৱীখনত এনেকুৱা এডোখৰ ঠাই নাই য'ত নেকি ভগৱান নাই মানে ঈশ্বৰ নাই ওকে আমি একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে নিশ্চয় দেখিব মানে আমি ঈশ্বৰক ফাঁকি দি ঈশ্বৰক ফাঁকি দি ভগৱানক ফাঁকি দি আমি একো বেয়া কাম কৰিব নোৱাৰোঁ লোকৰ ধন সোণ চুৰি কৰি ডকা হকা দি আনিলে সেই কথা আনে নাজানিলেও ঈশ্বৰে জানিব ওকে চ' আজি যদি তুমি বেয়া কাম এটা কৰা আৰু তুমি যদি ভাবা তোমাৰ এই বেয়া কামটো কোনো নাই দেখা তেনেকুৱা ধৰণে যদি ভাবা তেনেহ'লে সেইটো অশুদ্ধ ভগৱানে দেখি আছে ভগৱানে সকলোবিলাক জানে ভগৱানে সকলোবিলাক দেখে ওকে চ' সত্যব্ৰতে সেইষাৰ কথাকে গুৰুদেৱক কৈছিলে যে গুৰুদেৱ আপুনি আমাক এনেকুৱা এটা কাম কৰিবলৈ কৈছে কিন্তু আপুনিয়ে দেখোন আমাক শিকাইছিলে যে এই পৃথিৱীত এনেকুৱা এডোখৰ ঠাই নাই এনেকুৱা এডোখৰ স্থান নাই য'ত নেকি ভগৱান নাই ওকে গতিকে মই মানুহে নেদেখাকৈ পিনে মানুহ এজনৰ পৰা টকা পইচা চুৰ কৰি ডকা হকা দি আনিব পাৰিম কিন্তু ভগৱানেতো দেখি থাকিব ওকে চ' এইষাৰ কথাকে গুৰুক সত্যব্ৰতে কৈছিলে আৰু তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত এনেকুৱা ধৰণে লিখিব পাৰা আৰু নিজে যদি কিবা এটা ভালদৰে বুজি পাইছা আৰু সেইটো কাৰণে মই তোমালোকক কুৱেশ্যন আনচাৰবিলাক এক্সপ্লেইন কৰি দিওঁ যাতে তোমালোকে ভালদৰে বুজি পোৱা ওকে চ' তোমালোকে নিজে যি ধৰণে বুজি পাইছা তেনেকুৱা ধৰণেও তোমালোকে পৰীক্ষাত লিখিব পাৰা আৰু ইয়াত যি ধৰণে প্ৰশ্নৰ উত্তৰবিলাক মই তোমালোকক দেখাওঁ সেই তেনেকুৱা ধৰণেও তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক লিখিব পাৰা ওকে ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো মন কৰা কোনে কাক কেতিয়া কৈছিল লিখা 1 নম্বৰতে আছে বাচাহঁত মই বুঢ়া হৈ আহিছোঁ উপাৰ্জনো টুটি আহিছে তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ এইষাৰ কথা কোনে কাক কেতিয়া কৈছিল আমাক লিখিব কৈছে উত্তৰত লিখিবা উক্ত কথাষাৰ গুৰু বেদকণ্ঠই তেওঁৰ ছাত্ৰসকলক মানে তেওঁৰ শিষ্যসকলক গুৰু দক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল ওকে বুজি পালা নেক্সটটো মন কৰা আপুনি মাথোন আমাক কৰ্তব্যহে শুৰুৱাই দিছে এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক উত্তৰত লিখিবা যেতিয়া পণ্ডিত বেদকণ্ঠই তেওঁৰ ছাত্ৰসকলক নতুবা ছাত্ৰসকলক গুৰু দক্ষিণা আনিবলৈ কৈছিল তেতিয়া এজন বয়সীয়াল ছাত্ৰে গুৰুদেৱক উক্ত কথাফাকি কৈছিল নেক্সট কুৱেশ্যনটো মন কৰা আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই উত্তৰত লিখিবা যেতিয়া গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণাৰ বাবে ধন সোণ গোটাই অনাৰ উপায় দিছিল তেতিয়া সত্যব্ৰত নামৰ এজন ছাত্ৰই গুৰুক উক্ত কথাষাৰ কৈছিল ওকে কোনে কৈছিল সত্যব্ৰতে কাৰণ কেলে গুৰুৱে কি কৰিব কৈছিলে তেওঁলোকক চুৰ কৰি পিনে ডকাইত কৰি আনিব কৈছিলে ধন সোণ টকা পইচা মানে গুৰু দক্ষিণা ওকে চ' তাৰ ৰিপ্লাইত সত্যব্ৰতে গুৰুদেৱক গুৰু বেদকণ্ঠক তেনেকুৱা ধৰণে কৈছিল ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নটো মন কৰা তলৰ কথাখিনিৰ মূলভাৱ লিখা সকলোতে থাকে তেওঁ প্ৰভু ভগৱান সকলোকে দেখে তেওঁ সৰ্বশক্তিমান সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ সত্য তেওঁ শিৱ তেওঁ পৰম সুন্দৰ উত্তৰ লিখিবা প্ৰশ্ন উল্লেখিত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই তেওঁৱেই হৈছে সৰ্বশক্তিমান এই ব্ৰহ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই তেওঁ সকলোকে চিনি পায় বা জানে তেওঁৱেই সত্য আৰু তেওঁৱেই সুন্দৰ যেতিয়া নেকি বেদকণ্ঠই শিষ্যসকলক যেতিয়া নেকি গুৰু দক্ষিণাৰ কাৰণে চুৰ কৰি আনিবৰ কৈছিলে তেতিয়া এই কথাষাৰ কোনে কৈছিলে সত্যব্ৰতে গুৰুদেৱক কৈছিলে গুৰু বেদকণ্ঠক কৈছিলে ওকে মানে ভগৱান সকলোতে আছে চোৱা সকলোতে থাকে তেওঁ প্ৰভু ভগৱান মানে ভগৱান থকাৰ এডোখৰ পাৰ্টিকুলাৰ ঠাই নাই ওকে ভগৱান যে কেৱল মছজিদত নতুবা ভগৱান যে কেৱল মন্দিৰত থাকিব ভগৱান যে কেৱল গীৰ্জাত থাকিব তেনেকুৱা নহয় এইটো এটা মানুহৰ এটা ধাৰণাহে হয় বুজি পাইছা ভগৱান চবতে আছে ঠিক আছে ভগৱান সকলোতে আছে গড ইজ এভৰিৱেৰ ওকে ভগৱান সকলোতে আছে আৰু তেওঁ সকলো জানে তেওঁ সৰ্বশক্তিমান হয় ওকে তেওঁ সকলো কথা জানে তুমি কিবা এটা কথা লুকুৱাই মেলি কৰোঁ বুলি ভাবিলেও মানুহে নেদেখিব পাৰে বাট ভগৱানে দেখি থাকে সেইকাৰণে সত্যত থাকিলে কাহানি তুমি ভয় নকৰিবা ওকে যদি তুমি সত্যপথত আছা যদি তুমি নিজে জানা যে তুমি এইটো কাম নাই কৰা তেনেহ'লে তাৰ ওপৰত কাহানি ভয় নকৰিবা কোনোবাই তোমাক মাৰিলেও তুমি ভয় নকৰিবা ওকে চ' এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এনেকুৱা ধৰণে লিখি ল'বা
ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নটো মন কৰা তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মিন্স তোমালোকৰ আগত যিটো শব্দ দিয়া আছে শব্দটোৰ এগেইনষ্টত তোমালোকে যিটো শব্দ লিখিবা সেই শব্দটোৱে ইটো শব্দ একেই হ'ব লাগিব তাৰ যিটো মিনিং তাৰ যিটো অৰ্থটো একেই হ'ব লাগিব ওকে সো 1 নম্বৰ আছে ধনী ধনী হ'লে হ'ব চহকী মানে ধনী মানে চহকী ধনী মানুহ চহকী মানুহ শুনিছা চাগে তোমালোকে এতিয়া ধনী যিটো শব্দটোৰ অৰ্থ একেই আৰু চহকী শব্দটোৰ অৰ্থ একেই ওকে বুজি পাইছা দক্ষিণা মানে হৈছে দান কাৰোবাক দান দক্ষিণা দিয়া তাক মানে কাৰোবাক দান দিয়া দক্ষিণা দিয়া বুজি পাইছা উজু মানে হৈছে সহজ ছুটি যোৱা মানে হৈছে কমি যোৱা ডাঙৰ মানে হৈছে বৃহৎ ওকে সো কিন্তু তোমালোকে সমাৰ্থক শব্দৰ ঠাইত তোমালোকে বিপৰীত শব্দ নিলিখিবা কিন্তু বহুতক দেখো মই তেওঁলোকে বিপৰীত শব্দ লিখি থৈ আহে ইয়াৰ বাট বিপৰীত শব্দ যদি তোমালোকে লিখা তেনেহ'লে ভুল হ'ব ওকে বিপৰীত মিন্স কমপ্লিটলি বিপৰীত হয় মানে এইটো বিপৰীত উল্টা ফালে হয় একে নহয় মানে সমাৰ্থক মিন্স একে বুজি পাইছা এতিয়া আহিলে তোমালোকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ আনন্দ মানে হৈছে ফূৰ্তি ওকে ফূৰ্তি কৰি থকা মানে খুব আনন্দত থকা সুখত থকা আনন্দৰ বিপৰীত শব্দ হ'ব কি বিষাদ ওকে এতিয়া আনন্দৰ যদি সমাৰ্থক শব্দ লিখিবলৈ আহিলে হয় তেতিয়া কি হ'ল হয় সুখ বুজি পাইছা বিষাদ মানে দুখ ওকে বিষাদ মানে দুখ হয় ধনী দুখীয়া জানাই ধনী হ'লে দুখীয়া হ'ব মানে অপজিটত আছে যিহেতু নহয় জানো গুৰু শিষ্য উজু কঠিন নতুবা টান প্ৰাচীন হ'লে হ'ব আধুনিক ওকে এতিয়া চোৱা ধনী দুখীয়া এইটো বাৰু আমি সদায় পায়ে আছোঁ কিন্তু গুৰু শিষ্য গুৰু মিন্স হোৱাট গুৰু মিন্স টিচাৰ আৰু শিষ্য মিন্স ষ্টুডেণ্ট ওকে এইটো বিপৰীত হৈছে দেখিছা গুৰু হ'লে হ'ব শিষ্য উজু মানে যিকোনো এটা কাম কৰিবলৈ খুব সহজ সৰল বুজি পাইছা কিন্তু কঠিন মানে কমপ্লিকেটেড মানে কৰিবৰ কাৰণে খুব টান বুজি পাইছা ওকে প্ৰাচীন হ'লে হ'ব আধুনিক মানে প্ৰাচীন মানে অতীত আগৰ মানে আধুনিক মানে নতুন বৰ্তমানৰ ওকে ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নটো মন কৰা উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ্ণ কৰা ইয়াত তোমালোকৰ যি ধৰণে দিয়া আছে তোমালোকৰ কিতাপতো দিয়া আছে গতিকে মোৰ ভিডিঅ'সমূহ চোৱাৰ সময়ত তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু তোমালোকে ক্লাছ 6 অসমীয়া কিতাপৰ যিমান প্ৰশ্নৰ উত্তৰ আছে সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে ডাউনলোডো কৰিব পাৰিবা তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে সেই ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি তোমালোকে A to Z কুৱেশ্যন আনচাৰ ডাউনলোড কৰিব পাৰিবা ক্লাছ 6 অসমীয়া কিতাপৰ ওকে এতিয়া চোৱা পৰীক্ষাত হ'লে হ'ব বিশ্ববিদ্যালয় তোমালোকৰ কিতাপত আছে সেইখিনি চাবা ওকে বিদগ্ধ পণ্ডিত ভাল মানুহ প্ৰকাণ্ড হাতী বিখ্যাত গ্ৰন্থ ভদ্ৰ মহিলা পকা আম শুৱলা মাত ওকে এইখিনি তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা ওকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ গুৰু দক্ষিণাৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ আৰু এই প্ৰশ্নৰ উত্তৰখিনি লিংক ডেছক্ৰিপশ্যনত দিয়া আছে এই প্ৰশ্ন উত্তৰখিনি বুলিয়ে নহয় তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত যদি ক্লিক কৰা তেনেহ'লে তাৰ পৰা তোমালোকে ক্লাছ 6 অসমীয়া কিতাপৰ A to Z কুৱেশ্যন আনচাৰ এটা PDF ফাইল ডাউনলোড কৰিবলৈ সক্ষম হ'বা গতিকে এই সম্পৰ্কে যদি অধিক জানিবলৈ বিচৰা তেনেহ'লে ভিডিঅ'টোৰ তলৰ যিটো ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰিবলৈ নাপাহৰিবা ওকে চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'